এইবাৰ বিহু মঞ্চত আপোনালোকে কৰিশ্মা নাথক দেখিবলৈ পাব অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ সৈতে। জুবিন গাৰ্গ আৰু কৰিশ্মা নাথ এইবাৰ একেলগে বিহু মঞ্চত বিহু অনুষ্ঠান কৰিব। বৰ আচৰিত কৰি তোলা খবৰ আপোনালোকৰ দিওঁ যে এইবাৰ কৰিশ্মা নাথ বিহু মঞ্চৰ বাবে সাজু। কৰিশ্মা নাথ বিহু মঞ্চত অহা খবৰটোৱে এইবাৰ অসমত বহু গায়ক গায়িকাক চিন্তাত পেলাইছে। অসমৰ নৱপ্ৰজন্মৰ যিমান ছিংগাৰ আছে সকলোৱে এইবাৰ শংকিত। যদি কৰিশ্মা নাথ এইবাৰ বিহু মঞ্চত নামে তেন্তে বহুতো বিহু কমিটিয়ে কৰিশ্মা নাথক বুক কৰিব বুলি খবৰ আহি আছে। অলপ কেইদিন আগত অসমৰ জনপ্ৰিয় তথা জ্যেষ্ঠ কণ্ঠশিল্পী মহেন্দ্ৰ হাজৰিকা দেৱেও ছ'চিয়েল মিডিয়াত এটি ভিডিঅ' আপলোড কৰি কৰিশ্মা নাথৰ সৈতে এইবাৰ বিহু মঞ্চত অহাৰ ইচ্ছা প্ৰকাশ কৰিছে। তাৰ সমান্তৰালভাৱে খবৰ আহি আছে যে কৰিশ্মা নাথ অসমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ সৈতে বিহু মঞ্চত দেখা যাব। এই সন্দৰ্ভত কৰিশ্মা নাথৰ মন্তব্য শুনিলে আপুনিও আচৰিত হৈ উঠিব। কৰিশ্মা নাথক এইবাৰ বিহু মঞ্চৰ বাবে পোৱা যোৱা খবৰটোৰ বিষয়ে সোধাত কৰিশ্মা নাথে জনায় যে এই মাহৰ লগতে বহাগ মাহটো গোটেই নাম অনুষ্ঠানৰ বাবে বুকিং হৈ আছে আৰু বিহুত গান গোৱা কোনো অভ্যাসো নাই বা আগে পিছে কেতিয়াও কৰিশ্মা নাথে বিহু অনুষ্ঠান কৰিও পোৱা নাই আৰু এতিয়াও বৰ বেছি ইচ্ছা প্ৰকাশ কৰা নাই বিহু মঞ্চৰ বাবে কৰিশ্মা নাথে। গতিকে আপোনাৰ মন্তব্য জনাব আৰু আমাৰ ভিডিঅ'টো লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থৈ দিব।